ৰিয়াৰ আইতা হাই কৈ দিয়ক হাই কৈ দিয়ক কি হৈছে এইটো কৈ দিয়া আমাৰ ঘৰত ডাঙৰ ডিগি দহাকা আছে ৰিয়াহঁতৰ গাঁৱত দহাকাচ হৈছে আৰু আমি আহিছোঁ আৰু এতিয়া আছোঁ আমি ৰিয়াহঁতৰ ঘৰত গধূলিকৈ হ'ব কাজ আৰু আমি চবে কাজত ভাত খাব যাম হয় নাই আৰু গধূলিলৈকে আপোনালোকক দেখাই থাকিম আৰু ৰিয়াহঁতৰ ঘৰটো অকণমান আপোনালোকক দেখাই দিওঁ মাইনী এজনী ৰিয়াৰ দদৌ এজনী আমাৰ মাইনী বা এজনী মাইনী বা এইজনী আস্থা আৰু এইজনী হ'ল ইয়া আমি একেলগতে চবে কাজিৰঙা গৈছিলোঁ তেতিয়া নিশ্চয় দেখিছে ৰিয়াহঁতক ৰিয়া আৰু আস্থা আজি আকৌ আহিলোঁ ৰিয়াহঁতৰ ঘৰলৈ আৰু ধুনীয়াকৈ আজি ভিডিঅ' বনাম আপোনালোকৰ বাবে আপোনালোকে ভিডিঅ'টো চাই থাকিব ছাৰপ্ৰাইজ কৰিব আমাৰ ঘৰটো দেখাইছোঁ বহুত মানুহ আহিছে আজি আপোনালোকক খাবলৈ সেইটো আমাৰ দদৌ এটা গৈ আছে আমাৰ ঘৰটোতো এইটো এনেকৈ ধৰিলোঁ হয় ৰাস্তা ফালে গৈ আছোঁ তো গৈ থাকক তো এতিয়া এইফালে মানুহ আহি আছে আপোনালোকে দেখি আছে চাৰিও পিনে আধাৰ সেইকাৰণে কাকো দেখা নাই তো বলক গৈ থাকক তো আমি গৈ আছোঁ দহা খাবলৈ তো বলক গৈ থাকক পিছত লগ পাম এয়া হৈছে আমাৰ ফ্ৰেণ্ড কেইজনী গৈ আছে কাকতি চকু কৰাম তেওঁলোকক আমাৰ চকু আগফেলাসমূহ নিয়াৰিকৈ চোৱা চিতা কৰিব কাৰণ আমি এতিয়া দহা কাজৰ খোলাত আছোঁহি মানুহ আছে তো এইফালে দোকান আছে তো এজনী আমাৰ লগৰ হয় তো আমি ইয়াত ৰখি আছোঁ তো ইয়াত বস্তু দি আছে আৰু এয়া দেখিছেনে কিমান মানুহ চাৰিওফালে কেৱল মানুহ বহুত মানুহ হৈছে কাৰণ বতৰটো ভাল কৰিছে সেইবাবে চাগে আৰু এইফালে চাওকচোন দোকানবিলাক চাৰিওফালে দোকান বহুত কিবা কিবি ওলাইছে দোকানবিলাকত আৰু দেখাই চাম আপোনালোকক আমাৰ মৰাণ সমাজৰ কেনেদৰে দহা কাজ হয় ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হয় তাকে দেখাইছোঁ আপোনালোকক আৰু যিবিলাকে দেখা নাই মৰাণ সমাজৰ কাজ দহা চাই লওক ভালদৰে আপোনালোকক ভালদৰে ভিতৰলৈ গৈ দেখাই আছোঁ কাৰণ মানুহ বহুত ভিৰ লাহে যাবলগীয়া হৈছে এইবিলাক জুই দেখিছেনে সেইবিলাক মানুহবিলাকে ভাত বনাই খাইছে মিতিৰ কুটুমবিলাকে ওচৰলৈ গৈ আপোনালোকক দেখাই আছোঁ আপোনালোকে ভালকৈ চাই যাব একদম ধুনীয়াকৈ দেখাম একদম ওচৰৰ পৰা দেখাম আপোনালোকক এইবোৰ চবে নিজৰ খোলা লৈ নিজৰ কুপন মতে খোলা লৈ ভাত বনাব আৰম্ভ কৰিছে আৰু চাৰিওফালে কেৱল ধোঁৱাই ধোঁৱা এতিয়া ধুনীয়াকৈ উঠিব ন ধোঁৱা চবফালে ধোঁৱা দেই আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক হাঁহ মাংসৰ ষ্টিক এয়া দেখিছেনে 3-4ডালমান হাঁহ মাংস পুৰি আছে ইয়াতো গাহৰি নচলে হাঁহ মাংসও খাইছে আৰু এয়া সতীয়াৰ বাইদেউ হয় এই দুজনী আৰু বহুত আহিছে সতীয়াৰ পৰা আমি একেলগতে এতিয়া দাদাহঁতৰ ঘৰতে বনাই খাম কাৰণ তাত বহুত ধোঁৱা আৰু জেগাবিলাক পূৰা মানে বৰষুণ দি আছিলে যে আগতে সেই পূৰা জেকি আছে সেইকাৰণে গুচি আহিলোঁ তাৰ পৰা এতিয়া ঘৰতে আমি এনেদৰে খোলা লৈছোঁ বনাবৰ কাৰণে বাহিৰত আৰু দাদাহঁতৰ ঘৰত কেইবা খোলাও হৈছে কেইবাটা ফেমিলি আহি বনাই খাইছে নিজে এক্সট্ৰাকৈ আৰু আমি বেলেগকৈ বনাই খাইছোঁ এয়া চব্জি এতিয়া প্ৰথমতে মাছখিনি বইল কৰি বনাব বিলাহী মাছ এনেকৈ বইল বনাব তো তাৰপিছত বাকীখিনি বনাই থাকিব আপোনালোকক দেখাই যাম ভিডিঅ'টো চাই যাব
মিট মছলা নালাগে এইবোৰ নিদিবি একো বইলত হ'লে মানে এমাহি হ'লে হৈ যাবচোন ন হৈ যাব মানুহবিলাকে এনেদৰে খুটি মাৰি ভাত বনাই দেই কাজত এইফালে 3টা খুটি বনাই ধুনীয়াকৈ ইফালে ৰাইজকল বহি আছে আপোনালোকৰ গাছ খাবলৈ আহি কেনেকুৱা লাগিছে কওক বহুত ভাল লাগিছে অঁ হাতখন তেনেকৈ লৈ কিনে কওকচোন অনুভৱটো কওকচোন মৰাণ মানুহৰ দহা কাজ খাই আহি কেনেকুৱা লাগিলে মানে খাবলৈ আহি কিন্তু আমি তাত খোলা নল'লোঁ ন বহুত ধোঁৱা আৰু পথাৰৰ মাজত বোকা অলপ আছে সেইকাৰণে তাত নাখালোঁ দাদাহঁতৰ ঘৰতে খালোহি হয় নাই আৰু ইয়াতো কেইবা খোলাও হৈছে 3-4 খোলামান হৈছে হয় নাই শদিয়াৰ পৰা আহি দাইচা গাঁৱত আমি চবে মিলি আমি আহিছোঁ ডুমডুমা আৰু বাইদেউহঁতে আহিছে শদিয়াৰ পৰা আমি একেলগতে মিলি কাজৰ ভোজ খাইছোঁ ভালকৈ ক্লিয়াৰ নাই হোৱা ভিডিঅ' দেখাই দিছোঁ আৰু অঁ লাইট ফিটিং কৰা নাই পিছফালে হেল্ল' এভৰিৱান আজি নেক্সট ডে কালি দাইচা গাঁৱত কাজদহা খাই আহিলোঁ আৰু ঘৰ আহি পাওঁতে বাজিলে ৰাতি 1:30 আৰু তাৰ পৰা আহিছিলোঁ 1 বজাত আৰু স্কুটিত অহা বহুত ঠাণ্ডা সোমালে আৰু মই ব্লেজাৰ এটা পিন্ধি গৈছিলোঁ আৰু এখন ষ্টল লৈ গৈছিলোঁ সিমানে আৰু এটা কেপ লগাই গৈছিলোঁ আৰু কেপটোতো অলপ ফুটা ফুটা আছে পূৰা কাণত মোৰ মানে বতাহটো সোমাই গ'ল আৰু বুকুত পূৰা মানে ঠাণ্ডাটো সোমাই গ'ল আহি কেনেকুৱা অৱস্থা হৈছিলে মোৰ কঁপি অৱস্থা বেয়া আৰু এতিয়া উঠিছোঁ 8:30 বাজি গ'লগৈ উঠি একো কৰাই নাই ঘৰৰ কাম সকলো কৰিব বাকী আছে তাৰ আগতে ভাবিছোঁ মোৰ ব্লগটো শেষ কৰি দিওঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব কাৰণ মই যিমান যি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু প্ৰথমখিনিতো খুচিকেইজনীয়ে ভিডিঅ' কৰিলে পিছত আমিও গ'লোঁ য'ত দহা কাজ অনুষ্ঠিত হৈ আছিলে তাত গ'লোঁ দেখাব বিচাৰিলোঁ আমাৰ মৰাণ সমাজৰ কেনেদৰে ৰাজহুৱাভাৱে দহা কাজ পাতে সেইটো দেখাব বিচাৰিলোঁ কাৰণ বহুতে দেখা নাই সেইবাবে আমাৰনো কেনেদৰে পতা হয় কেইবাজনৰ ব্যক্তি লগ লাগি ব্যক্তি আৰু মহিলাৰ মৃতকৰ কেনেদৰে দহা কাজ পতা হয় সেইটো দেখাব চেষ্টা কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি নতুন ভিউৱাৰ্ছ আহি আছে মোৰ চেনেললৈ প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আহি আছে মোৰ আৰু নতুন ব্লগ এইটো ব্লগহে মই ইমানতে সামৰণি মাৰিছোঁ কাৰণ গাটো একেবাৰে ভাল লগা নাই এতিয়া কাম বনো কৰিব মন যোৱা নাই আজি একেবাৰে কিবা লাগি গৈছে ভিতৰে মানে জ্বৰ লাগিছেনে মানে ডিঙিটো পূৰা বিষ হৈ গৈছে টনচিলৰ অলপ প্ৰব্লেম আছে মোৰ সেইটো কাৰণে নেকি ডিঙিটো পূৰা বিষ হৈছে জানো দিনটো আজি কেনে যাব নিজেও ক'ব পৰা নাই তো আজি দহা কাজৰ ভিডিঅ'টো মই একেবাৰে সৰু মৰুকৈ বনালোঁ আপোনালোকে মাইণ্ড নকৰিব তেনেহ'লে আজিলৈ সকলো পাই বিদায় মাগিছোঁ আকৌ লগ পাই আছোঁ মই এটা নতুন ব্লগৰ সৈতে আজিলৈ বাই